Hello everyone. সকলোকে পুনৰবাৰ মোৰ YouTube চেনেলটোলৈ আন্তৰিক স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। দেখিছেনে ক'ত আছো আজি? আজি ব্লগটো ঘৰৰ পৰা ষ্টাৰ্ট দিয়া নহলে আৰু মানে এটো কাৰণে ষ্টাৰ্ট দিয়া নহলে কাৰণ আজি একদম সাডেন এটা প্ল্যান বনি গল। হেতু কাৰণে ভাবিলো যে এতিয়া পৰাই আপোনালোকক দেখাও। ক্লাছ কৰিলো। ক্লাছ কৰি হৈ যোৱা পাছত এতিয়া মোৰ লগৰ এজনীক লগ কৰিবলৈ আহিলে একদম যান্ত্ৰিকতাৰ পৰা বাহিৰত আহি এতিয়া একদম হেউজিয়া পৰিবেশৰ মাজত দেখাইছো কোন হয় কোন মোৰ লগৰ ঐ এফালে চা এইজনী হৈছে মোৰ লগৰ নামটো ক নিজৰ ইন্ট্ৰোডাকচন নিজে দে Hi everyone, my name is Pranjana Kashyap. আজি সঁচাকৈ বহুত ভাল লাগিছে কাৰণ কথাটো কি হৈছে আমি বহু দিনৰ পাছত লগ পাইছো সদায় আহিমকে প্ল্যান বনি থাকে সদায় প্ল্যান একদম এন মোমেন্টত কেনসেল হৈ যায় আজি ফাইনালি হৈ গ'ল আজি ফাইনালি হৈছে আৰু আজিও কেনসেল হোৱা কথা আছিলে কৈ দে কি হ'ল লাষ্টত গৈ মেলি হৈ গ'ল কিন্তু কেনসেল হৈছিলেগে কেনসেল হৈছিলে তাৰপিছতে মিলি গ'ল আৰু মানে কয় ন যে সাডেন প্লেনছ বিলাকে গৈ পেলাই মানে সাকসেসফুল হয়গে আমাৰ লগত মানে সদায় এনেকুৱাই হয় আপোনালোকক কম আমাৰ দুজনীৰ ফ্ৰেণ্ডশিপটো কেনেকৈ ষ্টাৰ্ট হৈছিলে ইমান ধুনীয়া ন কি হয় এইটো চাহ গছৰ ফুল ও দেখা এইটো চক চাহ গছৰ ফুল মোক এটা কি গিফট দিছ নেকি গিফট বহুত দিনৰ মূৰত লগ পোৱা ইমান ধুনীয়া ন আপোনালোকক অথনি ক'বলৈ লৈছিলোঁ যে আমাৰ ফ্ৰেণ্ডশ্বিপটো কেনেকৈ গ্ৰিউ হ'ল কিন্তু ক'ব নোৱাৰিলোঁ এজনী আহি পেলাই আধাতে আহি পেলাই পেটেকৈ ভাতটো মাতি দিছিলে কিন্তু এতিয়া ক'বলৈ ওলাইছোঁ লগ পাইছিলোঁ এক বিয়াত আধাতে আহি সোমাইছিলেহি তাৰপিছত ফাৰ্ষ্ট দিনাখন কথা পতা নাই বাৰু বেলেগৰ লগত বহিছিলে তাৰপিছত ছেকেণ্ড দিনাখন আমি কেণ্টিনত কথা পাতিছিলোঁ নেকি কেণ্টিনত কথা পাতিছিলোঁ তাৰ পৰা ষ্টাৰ্ট আৰু তাৰপিছত আমি বেঞ্চ পাৰ্টনাৰ্ছ বনি গৈছিলোঁ তাৰপৰা মানে এনেকুৱা হয় ক্লাছ শেষ হোৱাৰ পিছত আমি ওলাই মেলি গুচি যাওঁ ক'ৰবাত ফুৰিব গুচি যাওঁ বা আমাৰ দেৰিলৈকে ক্লাছো হৈছিলে বাৰু অলপ হেক্টিক চিডিউল আছিলে তেতিয়া তো বেছিকৈ ক্লাছৰ পৰা ক'ৰবাত ওলাই মেলি যোৱাটো আমাৰ নহৈছিলে কিন্তু তাৰ মাজতেও কিন্তু আমি নেৰিছিলোঁ দেই কাৰণ আমি মানে আমি দুজনী কি আৰু একদম মানে বিন্দাছ টাইম আমি মানে চব গৈছিলে চব হেৰি তাৰমানে আমি ওলাই মেলি গুচি যাওঁ পটককৈ তাৰপিছতে আকৌ এইও আমাৰ ঘৰত মাজে মাজে থাকিবলৈ গৈছিলে তাৰপিছতে ময়ো তাইৰ ৰুমত গৈ পেলাই থাকোঁগৈ মানে বন্ধ আমাক আকৌ কি আছিলে আমি যেতিয়া বিয়াত আছিলোঁ আমাৰ ছানডে হেৰি নাছিলে হলিডে নাছিলে তো আমি ছানডেও লগ পাওঁ কিন্তু ছানডে যেতিয়া আমাক সোনকালে ছুটি দি দিয়ে 3:30মান বজাত আমাক ছুটি দিয়ে আমাৰ কাৰণে বহুত ফূৰ্তি ন বন্ধ পোৱাটো বিয়াত পঢ়ি থাকোঁতে বন্ধ পোৱাটো মানে আল্টিমেট ফূৰ্তি আৰু এনেকুৱা নহয় যে আমি সদায় কথা পাতোঁ বা মান্থলিও আমাৰ কথা পতা নহয় বহুত দিনৰ মূৰত কথা পতা হয় কিন্তু যোনদিনাখনি ফোন কৰে 2 ঘণ্টামানটো মানে এনেকুৱা হয় 2 ঘণ্টাত ফোনটো কাট খাই যায় ন অট'মেটিক তেনেকুৱা হয় তাৰপিছতে আকৌ ফোন লগাই আকৌ কথা পতা হয় তেনেকুৱা ঘৰটো মানে মোৰ ঘৰটো প্ৰায় এই যোনটো ৰুমত আছে ন সেইটোলৈ বৰ এটা ডিষ্টেঞ্চ নহয় লাইক 1.5 কিলোমিটাৰ্ছমান ক্লাছত থাকোঁতে মনত আছে তই যে ৰাতি ফোন কৰ এতিয়া যে ফোনটো লগাই থৈ দিওঁ যে কথা পাতচোন তেনেকুৱা হৈছিলে মানে আমাৰ এনেকুৱা হৈ গৈছিলে আকৌ হেৰি জমনি কথাটো মানে কি হয় ক্লাছ শেষ হোৱাৰ পিছত গৈ মেলি ৰুম পাওঁগৈ মই ভাত চাত বনাব লাগে তাই ফোন কৰিব মোক তই শুনচোন মোৰ লগত কথা পাত অলপ দেৰি কথা তোক যে মায়ে কথা এটা কৈছিলে তো বয়ফ্ৰেণ্ডৰ লগত কথা পাতি থাকোঁতে কাৰ লগত কথা পাতি থাকোঁ বহুত কথা পাতিলোঁ এতিয়া অলপ আমি নিজে টাইম স্পেণ্ড কৰোঁ নেকি ন অলপ পিছত আকৌ আপোনালোকক দেখাই আছোঁ
পালি নাই কি হেৰাইছিলি তই কচোন মইতো যদি ব্লগত দিটো তই চাই থাক ঘৰৰ চাবিটো তাই নিজে হেৰুৱাই পেলাইছে দেই য'ত ত'ত পেলাই পেলাই আহি আছো পদযাত্ৰা কৰি পেলাই কাৰণ স্কুটি নাই বহুত ভাল লাগিলে ইভিনিংটো কেনেকুৱা লাগিলে তোৰ বহুত বেয়া লাগিলে বেয়া লাগিলে বাৰু দেই কিন্তু বেয়া লগাটো মই যেনিবা মিছাকৈ কৈছিলোঁ ভাল লাগিছিলে বুলি ইমান দিনৰ মূৰত লগ পাই ভাল লাগিলে আকৌ সোনকালে লগ পাম চাগে ভগৱানে কৃপা কৰিলে অঁ তো এতিয়া ঘৰ যাওঁ কাৰণ ইভিনিং হৈ গৈছে আন্ধাৰ হ'বই হ'ল সেইটো কাৰণে ওলাইছে যাবলৈ মন নাছিলে ইমান কিন্তু উপায়টো নাই চাগে যাবতো লাগিব থাকিবলৈ আমি এতিয়া ঘৰ গৈ আছোঁ সেইটো কাৰণে ভাবিছোঁ আজিলৈ ব্লগটো ইমানতে সমাপ্ত কৰোঁ আশা কৰোঁ আপোনালোকে আজিৰ এই ব্লগটো চাই ভাল পালে অতি সোনকালে আন এটা ব্লগ লৈ আপোনালোকৰ মাজত আহিম যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব অঁ কৈয়ে দিলে মোৰ ফালৰ পৰাই সেইটো কাৰণে প্লিজ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বেল বাটনটো কৰি দিব তো তেতিয়াহ'লে ইমানেই কৈ পেলাই আজিলৈ আপোনালোকৰ পৰা টাটা